নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ডাঙৰ আপডেট আহি গৈছে, যি আপোনালোকৰ ADRE গ্ৰেড 3-4 আছিলে, লগতে আপোনালোকৰ আছাম পুলিচ ABUB আপোনালোকৰ যিসমূহ আপোনালোকৰ এই ভেকেঞ্চি ওলাই আহিছিলে, তাৰ এক্সাম ডেটৰ সম্পৰ্কে এটা ডাঙৰ ঘোষণা আহি গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক কৈছিলে যে 26 জানুৱাৰীত আপোনালোকৰ এটা এক্সামৰ ডেটৰ সম্পৰ্কে এটা আপডেট দিয়া হ'ব। তাৰ সম্পৰ্কে আপোনালোকৰ এটা আপডেট এটা আহি গৈছে। কি আপডেট আহিছে, মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰি দিলে আৰু লগতে নটিচৰ পৰাও এটা আপডেট আহি গৈছে। কি ঘোষণা কৰিছে, কি আপডেট আহিছে, মই সকলোখিনি কথা মই আপোনালোক এই ভিডিঅ'তে ডিটেইলছে আৰম্ভ কৰা হ'ব, আপোনালোকক জনাই দিয়া হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় গম পায় যে ADRE গ্ৰেড 3-4 টোটেল ভেকেঞ্চি আছিলে 12,600। তাৰে আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 কিছুমান গ্ৰেড 4 8 লেভেলৰ ভেকেঞ্চি আছিলে আৰু কিছুমান 10 লেভেলৰ ভেকেঞ্চি আছিলে। তেনেদৰে আপোনালোকৰ গ্ৰেড 3 হাই ছেকেণ্ডেৰী পাছৰ কিছুমান ভেকেঞ্চি আছিলে, লগতে গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চি আছিলে। তেনেদৰে আপোনালোকৰ আছাম পুলিচৰ ABUB আপোনালোকৰ কিছুমান আপোনালোকৰ টোটেল 5,400, মোটামুটি আপোনালোকৰ 5,000 ছামথিং প্লাছ 6,000 ছামথিং বুলি আপোনালোকে ধৰিব পাৰে। আৰু ইয়াৰে কিছুমান পদ ইনক্ৰিজো হ'ব। আৰু ইয়াৰ যিসমূহ এক্সাম ডেট আছিলে বা ৰানিং আছিলে, মুখ্যমন্ত্ৰীয়ে আপোনালোকে ঘোষণা কৰি থকা নিশ্চয় শুনিছিলে যে মে' মাহত হ'ব, জুন মাহত হ'ব, জানুৱাৰী 26 তাৰিখে ঘোষণা কৰিম। তাৰ সকলোখিনিৰ ওপৰত এটা আপডেট আহি গৈছে। সেই আপডেটটো মই আপোনালোকক জনাই দিম যে যি আপোনালোকৰ আছাম পুলিচৰ ৰানিং আছে, এই ৰানিংটো আপোনালোকৰ অনুষ্ঠিত হ'ব মে' মাহৰ লাষ্ট উইক নহ'লে জুন মাহ, এই দুটা মাহৰ ভিতৰত আপোনালোকৰ ৰানিং আৰম্ভ হৈ যাব। আপোনালোকে গম পাব পাৰে আপোনালোকৰ জানুৱাৰী 26 তাৰিখ বা জানুৱাৰী 27 তাৰিখ মানে মুখ্যমন্ত্ৰীয়ে এইটো আপডেট দি দিব অফিচিয়েলি। আৰু বাকী আপোনালোকৰ যিটো ADRE গ্ৰেড 3-4 আছে, ADRE গ্ৰেড 3-4 আপোনালোকৰ জুন মাহত আপোনালোকৰ লাষ্ট উইকৰ পৰা হ'ব, নহ'লে জুলাই মাহত আপোনালোকৰ এক্সামসমূহ হ'ব। আৰু এই সকলোখিনি আপোনালোকৰ নিযুক্তি এই বছৰ আপোনালোকৰ নিদিয়েতো আশা নকৰিব। ইয়াৰ নেক্সট যিটো 25 চনত আপোনালোকৰ নিযুক্তিসমূহ দিয়া হ'ব, কাৰণ আপোনালোকৰ ইলেকশ্যন আগত আহি আছে, যিটো বিধানসভা ইলেকশ্যন, লোকসভা ইলেকশ্যন, বিধানসভা ইলেকশ্যন আছে, তাৰ মাজত দিয়া হ'ব। তাৰপিছত আপোনালোকে এটা কিছু ভেকেঞ্চি ওলাই দিব, কিন্তু তাৰ এক্সামটো নাপাতি মানে এই এক্সামটোৰ দ্বাৰা আপোনালোকৰ মানে এটা প্ৰস্তুত কৰিব যাব নিৰ্বাচন এটা বৈতৰণি পাৰ কৰা বুলি যিটো কথা কয়, তেনেদৰে এটা হ'বলৈ গৈ আছে। মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, আছাম পুলিচৰ ABUB ইণ্টাৰভিউ মানে ৰানিং আপোনালোকৰ মে' জুন মাহত হৈ যাব। আৰু ADRE আপোনালোকৰ গ্ৰেড 3-4 আপোনালোকৰ জুন জুলাই মাহত আপোনালোকৰ এক্সামসমূহ হৈ যাব। সেইকাৰণে আপোনালোকে পঢ়া শুনা কৰি থাকক। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ এটি ভিডিঅ'ত লগ পাম।